হাই, মই অনামিকা বিশ্বাস আৰু এয়া হৈছে ৰাজীৱ। আজি আমি গৈ আছোঁ ৰাস চাবলৈ। ভাবিলোঁ মিনি ব্লগ এটা বনাই দিওঁ। আমি গৈ আছোঁ বঢ়মপুৰৰ কেন্দ্ৰীয় ৰাস চাবলৈ। কিন্তু মোৰ ভিডিঅ' কোৱালিটি ইমান ভাল নহয়, যদি কুঁৱলী ঘৰ থকাৰ কাৰণে কুঁৱলী চলি দেখা পোৱা নাই। কিন্তু মুকলি ঠাইত বহুত কুঁৱলী দেখা গৈছে। ভাবিছোঁ ঠাণ্ডাটো কম, কিন্তু কুঁৱলীখিনিৰ কাৰণে বহুত ঠাণ্ডা লাগিছে। এতিয়া আমি ঘৰমুৱা হৈছোঁ। আজিলৈ ইমানেই, বাই।